যিকেইটা মই হিচাপ কৰিলোঁ 20% গুচি যায় দেখোন। বাকী দিয়াটো মইতো কেনেকৈ ক'ম এতিয়া কাক কিমান দিয়ে সেইটো মই নাজানো। সিহঁতি মোক জনালে যে অমুকক কিমান হয় সেই হিচাপে ইয়াতে বহুত কম দি আছে 9.5 দি আছে ইয়াতে। তো এতিয়া আপুনি যিটো 9% বিচাৰিছে এই 9%টো বিচাৰিলে আমি এটা হিচাপ কৰি দিওঁ ইয়াতে মই হিচাপখিনি কৰি দিওঁ আপোনাক। বাকীবিলাক ধৰিব দিছে কোনে মইতো ধৰিব দিয়া নাই। তেওঁলোকে কৈছে আপোনাৰ পাৰ্টটো কি আছে আপুনি কৈ দিয়ক আপুনি আৰু আপোনাৰ ওপৰৰ লেভেলত কি আছে এইটো কৈ দিয়ক। মোৰ কনচাৰ্ণটো হৈছে মোৰ ষ্টাফে কিমান পাব তাতকৈ মোৰ কনচাৰ্ণটো হৈছে মই ওপৰত কিমান কেনেকৈ মেনেজ কৰিব পাৰিম। কাৰণ এই ষ্টাফে বা কোনোবা ইঞ্জিনিয়াৰে যিটো পাব সি নিজৰ পকেটত ভৰাব তাৰ পৰা 1 টকা সি বেলেগক দিব লগা নাই। কিন্তু মোৰ যিটো আহিব সেইটো মোৰ তাতে ওপৰত কিন্তু বহুতে আছে তাতে তেওঁলোকক মই এইবিলাক দিব লাগিব। আপুনি জানে সেই কেছটো কাৰণ ডিষ্ট্ৰিক্ট এখনত হেড হৈছে CEO মই কেইটকা পাম আৰু ক'ত কেইটকা যাব লাগে সেইটোতো মোৰহে প্ৰব্লেম হৈ আছে মইতো কাকো জানিব দিয়া নাই। কিন্তু মোৰ ক্ষেত্ৰত তেওঁলোকে সেইকাৰণে মোক কৈছে যে আপোনাৰ আৰু আপোনাৰ ওপৰ লেভেলত কি আছে সেইখিনি আপুনি আমাক কৈ দিয়ক আমি সেইমতে বাকীখিনি ঠিক কৰি ল'ম। মই বোলো হ'ব। তেওঁলোকে মাতি শিকিছে মই সেইটো হৈ গৈছে কিমান দিছে দিয়া নাই সেইটো তেওঁলোকে মোক জনোৱা নাই মই জানিব ইচ্ছা কৰা নাই। এতিয়া তেওঁলোকে তাত যদি ক'ৰবাত বেছিও দি আছে মই আকৌ ক'ব নোৱাৰিম মই সিহঁতক চিধাকৈ কৈছোঁ তহঁতে অফিচিয়েলি এটা পইচা দিলে তাৰ পৰা মই মেনেজ কৰিলোঁ তহঁতে যিটো মোক অফিচিয়েলি পইচাটো দিব খোজা নাই তহঁতে কৈছে যে আমি ছেপাৰেট মেনেজ কৰিম ক তাত আৰু মোক ইনভলভ নকৰিবি। কোনোবাই বেছি খুজি আছে মোক ইনভলভ নকৰিবি কাৰণ সেইটো মোৰ কণ্ট্ৰল নাই এতিয়া তহঁতে তাক কণ্ট্ৰল কৰি আছে। যদি মোৰ কণ্ট্ৰলত থাকিলে মই তাক মেনেজ কৰিলোঁ হয়। কথাটো বুজি পাইছে আপুনি সেইটোৱে চিম্পল কথা। এইটো ক্ষেত্ৰত মোৰ ক্ষেত্ৰত কিবা এটা কৰক আপুনি চাওক যদি পাৰে আমি বেলেগৰ পৰা কাটি লওঁ। যিকেইটা মই হিচাপ কৰিলোঁ 20% গুচি যায় দেখোন। বাকী দিয়াটো মইতো কেনেকৈ ক'ম এতিয়া কাক কিমান দিয়ে সেইটো মই নাজানো। সিহঁতি মোক জনালে যে অমুকক কিমান হয় সেই হিচাপে ইয়াতে বহুত কম দি আছে 9.5 দি আছে ইয়াতে। তো এতিয়া আপুনি যিটো 9% বিচাৰিছে এই 9%টো বিচাৰিলে আমি এটা হিচাপ কৰি দিওঁ ইয়াতে মই হিচাপখিনি কৰি দিওঁ আপোনাক। বাকীবিলাক ধৰিব দিছে কোনে মইতো ধৰিব দিয়া নাই। তেওঁলোকে কৈছে আপোনাৰ পাৰ্টটো কি আছে আপুনি কৈ দিয়ক আপুনি আৰু আপোনাৰ ওপৰৰ লেভেলত কি আছে এইটো কৈ দিয়ক। মোৰ কনচাৰ্ণটো হৈছে মোৰ ষ্টাফে কিমান পাব তাতকৈ মোৰ কনচাৰ্ণটো হৈছে মই ওপৰত কিমান কেনেকৈ মেনেজ কৰিব পাৰিম। কাৰণ এই ষ্টাফে বা কোনোবা ইঞ্জিনিয়াৰে যিটো পাব সি নিজৰ পকেটত ভৰাব তাৰ পৰা 1 টকা সি বেলেগক দিব লগা নাই। কিন্তু মোৰ যিটো আহিব সেইটো মোৰ তাতে ওপৰত কিন্তু বহুতে আছে তাতে তেওঁলোকক মই এইবিলাক দিব লাগিব। আপুনি জানে সেই কেছটো কাৰণ ডিষ্ট্ৰিক্ট এখনত হেড হৈছে CEO মই কেইটকা পাম আৰু ক'ত কেইটকা যাব লাগে সেইটোতো মোৰহে প্ৰব্লেম হৈ আছে মইতো কাকো জানিব দিয়া নাই। কিন্তু মোৰ ক্ষেত্ৰত তেওঁলোকে সেইকাৰণে মোক কৈছে যে আপোনাৰ আৰু আপোনাৰ ওপৰ লেভেলত কি আছে সেইখিনি আপুনি আমাক কৈ দিয়ক আমি সেইমতে বাকীখিনি ঠিক কৰি ল'ম। মই বোলো হ'ব। তেওঁলোকে মাতি শিকিছে মই সেইটো হৈ গৈছে কিমান দিছে দিয়া নাই সেইটো তেওঁলোকে মোক জনোৱা নাই মই জানিব ইচ্ছা কৰা নাই। এতিয়া তেওঁলোকে তাত যদি ক'ৰবাত বেছিও দি আছে মই আকৌ ক'ব নোৱাৰিম মই সিহঁতক চিধাকৈ কৈছোঁ তহঁতে অফিচিয়েলি এটা পইচা দিলে তাৰ পৰা মই মেনেজ কৰিলোঁ তহঁতে যিটো মোক অফিচিয়েলি পইচাটো দিব খোজা নাই তহঁতে কৈছে যে আমি ছেপাৰেট মেনেজ কৰিম ক তাত আৰু মোক ইনভলভ নকৰিবি। কোনোবাই বেছি খুজি আছে মোক ইনভলভ নকৰিবি কাৰণ সেইটো মোৰ কণ্ট্ৰল নাই এতিয়া তহঁতে তাক কণ্ট্ৰল কৰি আছে। যদি মোৰ কণ্ট্ৰলত থাকিলে মই তাক মেনেজ কৰিলোঁ হয়। কথাটো বুজি পাইছে আপুনি সেইটোৱে চিম্পল কথা। এইটো ক্ষেত্ৰত মোৰ ক্ষেত্ৰত কিবা এটা কৰক আপুনি চাওক যদি পাৰে আমি বেলেগৰ পৰা কাটি লওঁ।